উপস্থিত সম্মানীয় ব্যক্তিসকল, সংবর্ধনা অনুষ্ঠানলৈ আমন্ত্রিত মোৰ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল আৰু মঞ্চৰ সন্মুখত উপস্থিত মোৰ বন্ধু বান্ধৱীসকল, আজি এই সম্বৰ্ধনা অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে মই আমাৰ ছাত্ৰ তথা সভাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ উপৰিও ঠাণ্ডা লাগছে আকৌ পিছে অমলাতে ভাষণ দিয়াত ভাল দেই। গৌৰৱ কৰিব পাৰিছোঁ যে যোৱা বছৰত মই হয়তো সেইখিনি ঠাইত বহি আছিলোঁ আৰু ভাবিছিলোঁ যে এদিন এইখন মঞ্চতে উঠি হয়তো দুআষাৰ কম বা ছাৰ বাইদেউসকলৰ মাজত ভালদৰে চিনাকি হ'ব পাৰোঁ। তাৰ বাবে মই ছাৰ বাইদেউসকলকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত ছাৰ বাইদেউসকলৰ অৰিহণা লেখত ল'বলগীয়া। মই ছাৰ বাইদেউসকলৰ অৰিহণাত যদি প্ৰকাশ নকৰোঁ তেতিয়াহ'লে হয়তো মোৰ ইমান দিনৰ এই পঢ়াৰ লগতে মোৰ যি ব্যক্তিগত জীৱনৰ বিভিন্ন দিশবিলাকত মই আগবাঢ়িব পাৰিছোঁ সেইবিলাক আগবঢ়োৱা লগতে এতিয়া মই পোনপ্ৰথমে ক'ব বিচাৰিছোঁ মোৰ যোৱাটি বৰ্ষৰ সোণোৱালী স্মৃতিবোৰৰ কথা। হয়তো জীৱন ডায়েৰীৰ আটাইতকৈ সোণোৱালী দিন হৈ ৰৈ যাব হয়তো স্কুলীয়া দিনবোৰৰ পৰা ওলাই গ'লেও কোনো ছাত্ৰই কেতিয়াও স্কুলীয়া দিনৰ এই সোণালী দিনবোৰৰ কথা পাহৰি যাব নোৱাৰে। বিদ্যালয়ৰ এই ছাৰ বাইদেউসকলৰ পৰা বিভিন্ন দিশত অৰিহণা পাইছিলোঁ আৰু ছাৰ বাইদেউসকলৰ লগত হয়তো কেতিয়াবা খঙো কৰিছিল ছাৰ বাইদেউসকলে বা গালিও পাইছিল, কিন্তু সেই গালি আছিল মাত্ৰ আমাৰ ভৱিষ্যতৰ দিনবোৰো উজ্জ্বল হওক তাৰ বাবে হয়তো ছাৰ বাইদেউসকলে আমাক বিভিন্ন দিশত বাট দেখুৱাই দিছিল। বিদ্যালয়ৰ এইবাৰ যিখন আমাৰ ষ্টুডেণ্ট ইউনিয়ন গঠন কৰা হৈছে সেইখনৰ কথা মই ক'ব বিচাৰিছোঁ যে মোৰ বন্ধু বান্ধৱীসকলৰ যিসকলক ইয়াৰ নেতৃত্ব দিয়া হৈছিলে প্ৰত্যেকে হয়তো তেওঁলোকৰ কাৰ্যক্ৰমণিকা সুন্দৰভাৱে চলাই নিব আৰু প্ৰত্যেকজনে ইয়াৰ বাবে যোগ্য বুলি মই ভাবোঁ। কাৰণ আমি জাতি বৰ্গত একেলগে এটাই ক্লাছত পঢ়িছিলোঁ আৰু তেওঁলোকে বিভিন্ন আমি একেলগে বিভিন্ন দিশত আগবাঢ়ি আহিছোঁ আৰু ভৱিষ্যতে একেলগে আগবাঢ়ি যাম। মোৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ ক'ব লগা হয়তো মই ইমান যোগ্য নহয়। মোৰ বয়োজ্যেষ্ঠ আমাৰ নিৰ্দিষ্ট বক্তা আমন্ত্ৰিত অতিথিসকলে ইতিমধ্যে কৈয়ে গৈছে। তথাপিও মই এটা কথা ক'ব বিচাৰোঁ যে বৰ্তমান সমাজখনত এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে মাদক দ্ৰব্যৰ প্ৰভাৱ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এতিয়া এনেকুৱা এটা বেয়া পৰিস্থিতি হৈছে, ৰাতিপুৱা শুই উঠি চাহৰ আগতে খাব কমলা পচন্দ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেইখন কিতাপ কিহৰ পত্ৰ, কিন্তু কিতাপ পত্ৰৰ ঠাইতে বেছিকৈ শুনিবলৈ পোৱা যায় কমলা পচন্দ। তাৰ উপৰিও আৰু এটা মই কথা ক'ব বিচাৰোঁ যে আমি নলবাৰীৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়ে লগ লাগি এটা অধ্যয়ন চক্ৰ আৰম্ভণি কৰিছোঁ, বিজ্ঞানে আনিব জোৱাৰ। এই বিজ্ঞানে আনিব জোৱাৰ অধ্যয়ন চক্ৰৰ জৰিয়তে আমি যোৱা 2 মাহ 3 মাহৰ ভিতৰত আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। আৰু এইখন বিদ্যালয়তো মই হয়তো মেট্ৰিক পৰীক্ষাৰ পিছতে এখন আমাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত নাৰী নিৰ্যাতনৰ ওপৰত এখন মিটিং কৰিছিলোঁ আৰু যোৱা 5 নৱেম্বৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীতো আমি এখন আলোচনা চক্ৰ আয়োজিত কৰিছিলোঁ। গতিকে আৰু ভৱিষ্যতে আমি আগন্তুক দিনত বিভিন্ন কাৰ্যসূচী হাতত লৈ যাম আমাৰ যুৱ প্ৰজন্মৰ মাজৰ পৰা, যাতে এইবিলাক মাদক দ্ৰব্য বা শিখৰ গুটখা এইবিলাকৰ পৰা সজাগতামূলক সভা আলোচনা কৰি সমাজখনক সুস্থ সবল কৰি তুলিব পাৰোঁ। তাৰ বাবে আমি আগন্তুক দিনত বিভিন্ন কাৰ্যসূচী হাতত ল'ম। তাত লাগিব কিন্তু আপোনালোকৰ সহায় সহযোগিতা। গতিকে আৰু বিশেষ কি ক'ম, আজি এই সম্বৰ্ধনা অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰাৰ বাবে মই ছাৰ বাইদেউসকলক আকৌ এবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই মুকলি সভাত বঁটা গ্ৰহণ কৰিব লগা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰত্যেকৰে জীৱন সোণালীময় হওক, উজ্জ্বল হওক। ধন্যবাদ, শুভ সন্ধিয়া।